হেল্ল' এভৰিৱান, তোমালোক সকলোকে হেল্পিং এগ্ৰ' আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। যদি তোমালোকে ভাবিছা 2024ত ভেটেনেৰী ডিপাৰ্টমেণ্টত এডমিশ্যন ল'বা, তেনেহ'লে তোমালোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ ভিডিঅ'টোত তোমালোকক জনাম ভেটেনেৰী ডিপাৰ্টমেণ্টত যোৱাৰ কাৰণে তোমালোকে কোনটো এক্সাম দিব লাগিব আৰু তোমালোকৰ এক্সামটো কেতিয়া কণ্ডাক্ট কৰিব, তাৰ কাৰণে ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ চিলেবাছটো কি থাকিব, সম্পূৰ্ণ কথাখিনি জনাম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তাৰ আগত তোমালোকে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিবা, যাতে এগ্ৰিকালচাৰৰ কিবা ইনফৰমেশ্যন আহিলে তোমালোকে সৰুকৈ পোৱা। চ' তোমালোকে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ কাৰণে এডমিশ্যন যদি ল'ব বিচাৰিছা, তেনেহ'লে তোমালোকৰ এক্সামটো দিব লাগিব CET এক্সাম। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে। চ' এই এণ্ট্ৰেঞ্চ টেষ্টটোত তোমালোকৰ টোটেল 3টা ছাবজেক্ট থাকে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। চ' ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়' মিলাই পেলাই টোটেল কুৱেশ্যন থাকিব 160 কুৱেশ্যন। ফিজিক্সত থাকিব 40 কুৱেশ্যন 40 মাৰ্কছ, কেমেষ্ট্ৰিত 40 কুৱেশ্যন 40 মাৰ্কছ, বায়'লজিত দুটা পাৰ্ট থাকিব, জুলজি আৰু বটানী। চ' দুটাত মিলাই পেলাই 80 কুৱেশ্যন 80 মাৰ্কছ। চ' তোমালোকৰ এটা কুৱেশ্যন কাৰেক্ট হ'লে 1 মাৰ্ককে পাবা আৰু এটা কুৱেশ্যন নেগেটিভ কৰিলে তোমালোকে 0.25কে তোমালোকৰ নেগেটিভ হ'ব। তাৰপিছত তোমালোকৰ টোটেল টাইম পাবা 2 আৱাৰ্ছ। চ' তোমালোকৰ এডমিশ্যনটো হ'ব তোমালোকৰ ৰেংকৰ অনুযায়ী, মানে তোমালোকৰ কমন এণ্ট্ৰেঞ্চ টেষ্টত কিমান মাৰ্ক পোৱা, সেই মাৰ্কৰ ৰেংক ৱাইজ তোমালোকক কাউন্সিলিঙত মাতিব। চ' তোমালোকৰ ফৰ্ম ফিল আপটো মষ্ট প্ৰবেবলি ষ্টাৰ্ট হ'ব নিট এক্সামৰ পিছত। চ' এইবাৰৰ নিট এক্সাম আছে 5 মে'ত। চ' তাৰ বাবে এগ্ৰিকালচাৰৰ এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব পাৰে তোমালোকৰ মষ্ট প্ৰবেবলি মে' লাষ্ট উইকত, আৰু যদি মে'ৰ লাষ্ট উইকত নোলায় তেনেহ'লে জুনৰ ফাৰ্ষ্ট উইক মানত তোমালোকৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ এক্সামটো মষ্ট প্ৰবেবলি ষ্টাৰ্ট হ'ব 15 জুলাই অথবা 20 জুলাইৰ মাজত তোমালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব লাগে। চ' এতিয়া তোমালোকৰ প্ৰিপেৰেশ্যনটো কেনেকৈ কৰিব, তোমালোকৰ চিলেবাছ কি থাকিব, তাৰ আগত তোমালোকক মই এটা কথা জনাব বিচাৰিম। যদি তোমালোকে CETৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বুলি ভাবিছা, তেনেহ'লে তোমালোকৰ কাৰণে আমি লৈ আহিছোঁ এটা ক্ৰেছ কোৰ্চ। যোনটো ক্ৰেছ কোৰ্চত তোমালোকৰ কাৰণে ডেইলি ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিৰ এটা ভিডিঅ' দিয়া হ'ব আৰু উইকলি তোমালোকৰ এটা টেষ্ট লোৱা হ'ব আৰু প্ৰত্যেকটা ছাবজেক্টৰ কেনেকুৱা টাইপৰ প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন আহিছিলে আৰু নেক্সট CET পৰীক্ষাত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব ডিছকাছ কৰা হ'ব। আৰু তোমালোকৰ কোৰ্চটোৰ প্ৰাইচ হ'ল 1199 টকা, কিন্তু মোৰ এটা কুপন কোড আছে HAA200। এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনষ্টেণ্ট 200 ৰুপিজ এটা ডিছকাউণ্ট পাবা। কিন্তু তোমালোকৰ এটা ভাল খবৰ, অহা ছানডে তোমালোকে যদি এই কোৰ্চটো বাই কৰা তেনেহ'লে আৰু 200 ৰুপিজ এটা ডিছকাউণ্ট পাবা। চ' তোমালোকৰ একচুৱেল প্ৰাইচ হ'ব 799 টকা। চ' তোমালোকে 799 টকাত কোৰ্চটো বাই কৰিব পাৰিবা। চ' যদি তোমালোকে ভাবিছা প্ৰিপেৰেশ্যন কৰিম বুলি, তেনেহ'লে আমাৰ কোৰ্চটো কিনিব পাৰিবা। ডিছক্ৰিপশ্যনত লিংক থাকিব, তাতে গৈ পেলাই চেক আউট কৰিবা। চ' তোমালোকৰ চিলেবাছটো থাকিব ক্লাছ 11 আৰু 12ৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি যেনেকুৱা নিটৰ চিলেবাছ থাকে ছেইম থাকে। তোমালোকে বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছিলে যে নিটৰ চিলেবাছ ৰিডিউচ হৈছে। চ' এগ্ৰিকালচাৰৰ চিলেবাছ ৰিডিউচ হ'ব নে নাই। চ' তোমালোকৰ এগ্ৰিকালচাৰৰ চিলেবাছো ৰিডিউচ হ'ব। চ' তোমালোকে ৰিডিউচ চিলেবাছে পঢ়ি থাকা। আৰু বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছিলে এগ্ৰিকালচাৰৰ এণ্ট্ৰেঞ্চটো বেলেগকৈ হ'ব নে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাতে কণ্ডাক্ট কৰিব। চ' ষ্টুডেণ্টবিলাকৰ কনফিউজন হৈ আছিলে। চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাৰ থ্ৰুদি তোমালোকৰ ভেটেনেৰী এডমিশ্যন হ'ব। তোমালোকৰ ভেটেনেৰীৰ কাৰণে এক্সট্ৰাকৈ এক্সাম নহয়। 2020লৈকে ভেটেনেৰীৰ কাৰণে এক্সট্ৰা এক্সাম হৈছিলে। তাৰপিছত 21, 22, 23 3টা বছৰত CET পৰীক্ষাৰ স্ক'ৰ বেচিছ তোমালোকৰ এডমিশ্যনটো দিছিলে ভেটেনেৰীৰ কাৰণে। চ' এইবাৰো ঠিক তেনেকুৱাই হ'ব। কিন্তু ভেটেনেৰী ইউনিভাৰ্চিটি বেলেগ কৰিব বুলি অলৰেডি ডিচিশ্যন লৈছে। চ' এতিয়ালৈকে ইমপ্লিমেণ্ট কৰা নাই। চ' যদি ইমপ্লিমেণ্ট কৰে তেনেহ'লে ভেটেনেৰীৰ কাৰণে এক্সট্ৰাকৈ এক্সাম কণ্ডাক্ট কৰিব আৰু ভেটেনেৰী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ফিচাৰী আৰু ভেটেনেৰী দুটা ডিপাৰ্টমেণ্ট থাকিব। চ' নেক্সট কি ইনফৰমেশ্যন আহে ইয়াৰ ওপৰত তোমালোকক মই জনাই দিম। কিন্তু এতিয়ালৈকে তোমালোকৰ CET পৰীক্ষাৰ মাৰ্কছ বেচিছ তোমালোকৰ ভেটেনেৰী এডমিশ্যনটো ল'ব পাৰিবা। চ' তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকা আৰু কিবা ইনফৰমেশ্যন আহিলে তোমালোকক সদায় দিয়াৰ কাৰণে চেষ্টা কৰিম।